নমস্কাৰ ফ্ৰেণ্ডছ, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিনত বৰষুণ দি থাকোঁতে ইমান পানী বাঢ়ি গ'ল, মানুহবোৰৰ ঘৰবোৰে ডুবি গ'ল, দেখিছে নহয়। এইটো হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পল্টন বজাৰ ওচৰতে আৰু আমি মথাৰিলৈ আহিছিলোঁ। এইকেইদিন যিহেতু বহুত বৰষুণ দি আছিলে, পানী বাঢ়িছে বুলি শুনিছিলোঁ, আজি নিজে দেখা পালোঁ। আৰু বাৰিষা নহা আগতে যদি এনেকুৱা অৱস্থা হয়, বাৰিষা অহাৰ পিছত কি হ'ব পাৰে আপোনালোকে ভাবি চাওকচোন। আৰু নদীখন ইমানেই খহনীয়া লাগিছে। আমি 2 বছৰ আগতে যেতিয়া ডিব্ৰুগড়লৈ আহিছিলোঁ, তেতিয়া প্ৰথম ডিব্ৰুগড়লৈ অহা আগত মানে ব্ৰহ্মপুত্ৰ পাৰটো বহুত আগত আছিলে, কিন্তু এতিয়া 2 বছৰতে খহনীয়া লাগি চাওকচোন, মথাৰিটো একেবাৰে কাষ পাওঁ অৱস্থা। কি হ'ব বাৰু ইমানে যদি খহনীয়া লাগি থাকে, এনেদৰে ইমান বেছি যদি খহনীয়া লাগি থাকে, হয়তো এদিন ডিব্ৰুগড়খন পানীৰ তলত ডুব খাই যাব। বহুত খহনীয়া লাগি গ'ল। আৰু দেখিছে নহয়, পানী বঢ়াৰ কাৰণে মানুহবোৰে মাছ মাৰি আছে। মাছ পাইছিলে আগৰখিনি ঘৰত নিলে বুলি কৈছে। আৰু কালি বোলে পানী আৰু বেছি বাঢ়িছিলে। মানুহজনক সুধিলত মানুহজনে কৈছিলে মানে এইকেইদিন পানী বহুত বাঢ়িছে কমিছে তেনেকুৱা হৈ আছে বুলি কৈছে। আৰু ইমান পানীৰ মাজত চাওকচোন কেনেদৰে নাও চলাই আছে নাৱৰীয়াসকলে। সঁচাকৈ এনেদৰে যদি খহনীয়া লাগি থাকে নদীবোৰৰ কাষৰীয়া মানুহবোৰৰ কি হ'ব পাৰে বাৰু। জালখন উঠাই নিছে তাত মাছ নোপোৱাৰ বাবে বেলেগ এডোখৰ জেগালৈ। আৰু এইবোৰ মানুহবোৰৰ কিছুমানৰতো বহুত সৰু বাচ্ছা আছে। দেখিছে নহয়, সৰু বাচ্ছা এটা দৌৰি গৈছে।